শ্ৰদ্ধাৰ ৰাইজ, পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব। বিগত বৰ্ষৰ দৰে এইবাৰো নৈ কেন্দ্ৰীয় ৰাস উদযাপন সমিতিৰ উদ্যোগত অহা 15 আঘোণ ইংৰাজী 1 ডিচেম্বৰ 2024 তাৰিখ দেওবাৰে নৈ বাৰেগয়া মন্দিৰৰ প্ৰাংগণত অসমৰ বাচকবনীয়া যুৱকসকলৰ দ্বাৰা প্ৰদৰ্শিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ পাতিবৰ বাবে আয়োজন কৰা হৈছে। এই অনুষ্ঠানটিলৈ আপোনাসবক সাদৰে আমন্ত্ৰণ জনাইছোঁ। এই বৰ্ষৰ এটি বিশেষ আকৰ্ষণ, 3 গৰাকী গোপীক শ্ৰেষ্ঠ গোপী হিচাপে পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰসমূহ এনেধৰণৰ: প্ৰথম পুৰস্কাৰ 3001 টকা লগত মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ 2001 টকা লগত মানপত্ৰ, তৃতীয় পুৰস্কাৰ 1001 টকা লগত মানপত্ৰ। ধন্যবাদেৰে কেন্দ্ৰীয় ৰাস উদযাপন